গুড মৰ্ণিং এভৰিৱান। মই এই ভিডিঅ'টো আপোনাৰ হ'বলৈ ৰাতিপুৱাৰ ভাগতে আগবঢ়াই দিলোঁ। তাৰ বাবে গুড মৰ্ণিং বুলিয়েই ক'লোঁ। ৰাতিপুৱা 4 বজাতে আমি মা কামাখ্যাৰ দৰ্শনৰ উদ্দেশ্যৰে ঘৰৰ পৰা উলিয়াই আহিলোঁ। মন্দিৰ পাওঁতে পাওঁতে 5:30 বাজি গ'ল। মন্দিৰৰ দুৱাৰমুখখন চাইছেনে, ইমান ধুনীয়াকৈ যে সজাইছে। আৰম্ভ হ'ল আমাৰ লাইন। কিছু সময় অহাৰ পাছত আমি জিৰণি কোঠাত বহি থাকিলোঁ। আৰু কিছু সময় অপেক্ষা কৰাৰ পাছত আমাৰ লাইনটো অলপকৈ আগবাঢ়িবলৈ আৰম্ভ কৰিলে। কিছু দূৰ গৈ আছোঁ আৰু টুককৈ বহি গৈ আছোঁ। কি কৰিম ন আৰু কওকচোন। এয়া কৰোঁতে কৰোঁতে আৰু মাৰ নাম লৈ একেবাৰে মন্দিৰৰ ওচৰত আহি পালোহি। আৰু কিছু দূৰ যোৱাৰ পাছত সোমাব পামহে। 8 ঘণ্টীয়া অপেক্ষাৰ অন্তত মাক দৰ্শন কৰিবলৈ সক্ষম হ'লোঁ। ভিতৰত যিহেতু ভিডিঅ' ফটো তোলা নিষিদ্ধ আছে, সেই বাহিৰত ওলাই আকৌ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাৰিওফালে চাইছেনে, কিমান ধুনীয়াকৈ যে সজাই মেলাই তুলিছে। মাৰ শ্ৰীচৰণত এয়াই প্ৰাৰ্থনা কৰোঁ যাতে আমি সকলোৱে ভালে কুশলে আৰু সুস্থ থাকোঁ। এই বুলি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতেই সামৰিলোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম অন্য এটি নতুন ভিডিঅ'ত। ধন্যবাদ।